एसामिस सॉन्ग का शूटिंग चल रहा है अभी। ये जयरुल है, ये डीजे और ये कैमरामैन, और कैमरामैन का असिस्टेंट है। लाइट নহয় কিবা কবা এনে গানটো আজি আমাৰ এটা শুভ মুহূৰ্ত আৰু গানটো আমাৰ কৰি খুবেই ভাল লাগিছে আৰু আমাৰ যেটো গোষ্ঠী আছে সকলে চাব আমাৰ এই সাবস্ক্ৰাইব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লগতে আমাক আশীৰ্বাদ কৰিব যেহেতুকে অসমীয়া সং সকলোৱে আমাৰ আশীৰ্বাদ সহযোগিতা কৰিব। আপোনাৰ কেনে লাগিছে? এই ফ্ৰেণ্ডছ বহুত গাড়ীৰ ভিডিঅ' দেখালোঁ, ছেকেণ্ড হেণ্ড গাড়ী বহুত কিবা কাৰণে দেখালোঁ। এতিয়া অলপ নতুন ট্ৰেকটো অলপ চেঞ্জ কৰিছোঁ। এটা নতুন মোৰ লগৰ ল'ৰা এটা মানে বঢ়িয়া অসমীয়া মানে গীত এটা গাইছে, তাৰে আমি এটা ভিডিঅ' শ্বুট কৰি আছোঁ। এখেত হ'ল মোৰ এটা মানে আমাৰ কইনাৰ ফাদাৰ হ'ব মানে ভিডিঅ'টোত। আপোনালোকে চাই বহুত ভাল পাব, লাইক আৰু ছাবস্ক্ৰাইব কৰিব, ভাল লাগিলে মানে বহুত শ্বেয়াৰ কৰিব। ভিডিঅ'টো চাই থাকিব, আমাৰ লগত ষ্টেণ্ডত চব শ্বুট পাই যাব আপোনালোকে। তুমি কিবা ক'বা? তো বিশেষকৈ অলপ লেট হ'ল কামত, তো সেইকাৰণে চেষ্টা কৰি আছোঁ কামটো কৰিবৰ কাৰণে, বেষ্ট দিবৰ কাৰণে আপোনালোকক চেষ্টা কৰিম। তো আপোনালোকে চাব বুলি আশা কৰিলোঁ। আৰু যদি আপোনালোক নতুনকৈ আছে লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইবটো কৰিব নাপাহৰিব। আৰু তুমি কিবা ক'বা? তুমি নকোৱা তাক মই এদিন কৈছিলোঁ না মোৰ ছোৱালীজনী মানে যেতিয়াৰ পৰা গুচি গ'ল বুকুখন মানে সুধা লাগে, কেতিয়াবা মনত পৰে চাগে তাৰ নয়। হেল্ল' দাদা, এই আমাৰ ব্লগত গৈছোঁ না। এতিয়া কইনাটো যে আপুনি পলাই লৈ যাব, ক'ত ৰাখিম বুলি ভাবিছে? আছে আমাৰ ঝুপুৰি ঘৰ এটা, মানে এই অলপ দূৰ গৈ তাৰমানে ঝুপুৰি ঘৰতে আমাৰ মানে আঠাৰ দিনৰ এটা মানে তাতে আমাৰ খানদানত যোনে ল'ৰা পলাই যায় তাৰমানে ফাৰ্ষ্ট তাতে থাকে তাৰমানে। আচ্ছা, তাতে লৈ যাম তাৰমানে। মানে হিন্দীত ক'ব গ'লে ফাৰ্ম হাউচ বুলি কয় যে, এইটো ফাৰ্ম হাউচ টাইপ আৰু আমাৰ তাতে থাকিম আমি। ইয়াৰ পৰা বিয়া হৈ যোৱাৰ পিছত শহুৰৰ লগত ৰিলেশ্যন থাকিব নে নাথাকে? সেইটো টাইমত দেখা যাব, যেতিয়া আৰু ৰিলেশ্যন তেখেতে কৰে আৰু মই কিয় নকৰিম। তেখেত তাৰ ছোৱালী হয়, বাপেক হয়, সেইটো কৰিবই লাগিব। বাকী এতিয়া বাপেকৰ ওপৰত ডিপেণ্ডেণ্ট হ'ব আৰু কি কৰে। বাকী আপোনাৰ ভিডিঅ'টো চাই থাকিব, মাজে এনেকুৱা হেৰি পাই থাকিব আৰু তাৰপিছত আকৌ হেৰিগিলাই ভাল হ'ব, এটা চুলি তুলি পাৰিবা যি আৱাজ দেন না ভাই সুন্দৰ। চ' গাইজ, এতিয়া বৰ্তমান আধা শ্বুটিং কমপ্লিট হৈছে। এইটো বাপেকে আলুৰ মাথা মাৰি আছে, আলু বিকিব যাব আৰু অলপ দেৰিকৈ। তাৰপিছত আমাৰ যিটো হিৰইন মানে আজি পলাই যাব আৰু চান্সটো আমি দি আছোঁ পলাই যোৱাৰ কাৰণে। বাপেকক আজি আমি আলু বিকিব দিম। কি কোৱা আপুনি? নাই, মই মানে তোৰ এতিয়া আমি আৰু বেপাৰী মানুহ না, আমি আলু চালু বিক্ৰী কৰি ডাঙৰ দীঘল কৰিছিলোঁ, কলেজত পঢ়িছোঁ। কিন্তু তাই যদি মোৰ আজিকালি ছোৱালীটো কথা নুশুনে, কোনো গেৰাণ্টি লোৱা নাই। তেওঁ আৰু মই তাক শাসন কৰিছিলোঁ, সেই শাসন যদি নাথাকে তাৰ কপাল তাই খাইব, মোৰ কোনো দোষ নাই। গামছাখন দি দিবি, চাদাখন দিলে বেছি ভাল হ'ব। চাদাখন দিলে ভাল হ'ব, তাৰ হেৰিটো উঠিব মোক আনি ইমান অলপ তুমি দেখা পাইছা লাগছিল নহয়।